নমস্কাৰ, মই জোন আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনুভূতিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম আলু, কেপচিকাম আৰু কঁঠালৰ গুটিৰ বহুত সহজ আৰু সৰল ৰেচিপি। এয়া চাওক, এইখিনি মই কাটি ধুই লৈছোঁ। কঁঠালৰ গুটি, আলু আৰু কেপচিকাম। আলুখিনি ডাঙৰ ডাঙৰ টুকুৰা আৰু কেপচিকামখিনি ডাঙৰ ডাঙৰ টুকুৰা কৰি আৰু কঁঠালৰ গুটিখিনি দীঘল দীঘলকৈ মিহি মিহিকৈ কুটি লৈছোঁ। আলু কেপচিকাম বনোৱাৰ আগতে প্ৰথমে আমি স্পেচিয়েল মছলাখিনি বনাই ল'ম। এতিয়া আহক আমি স্পেচিয়েল মছলাখিনি বনাবলৈ আৰম্ভ কৰোঁ। মছলাখিনি বনাবলৈ আমাক লাগিব জিৰা 1 চাহ চামুচ, চপগুটি 1 চাহ চামুচ, লং 3টা, 4টা ইলাইচি আৰু কেইটামান গোলমৰিচ। যিকোনো আঞ্জাতে এই মছলাখিনি দিব পাৰে। এই মছলাখিনি দিলে ধুনীয়া এটা ফ্লেভাৰ আহিব আঞ্জাখনত। এতিয়া গেছৰ ফ্লেমত এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। ইয়াতে এই মছলাখিনি ভাজি ল'ম। এতিয়া গোন্ধ ওলাবলৈ ধৰিছে, এতিয়া এইখিনি নমাই ল'ম। মছলাখিনি গ্ৰাইণ্ডাৰ জাৰত দি গুড়া কৰি ল'ম। এয়া চাওক, এনেকুৱা পাউডাৰ হ'ল। এতিয়া আমি এটা বাতি ল'ম, এই মছলা গুড়িখিনি বাতিটোত ঢালি ল'ম। ধনিয়াৰ গুটি অলপমান ভাজি পাউডাৰ বনাই লৈছোঁ। এতিয়া ইয়াতে ধনিয়াৰ গুড়ি 1 চাহ চামুচ, শুকান পুদিনা পাতৰ গুড়ি 1 চাহ চামুচ, মেংগো পাউডাৰ 1 চাহ চামুচ, গৰম মছলা 1 চাহ চামুচ, চেনি 1 চাহ চামুচ আৰু ক'লা নিমখ আধা চাহ চামুচ। ইয়াতে ক'লা নিমখখিনি দেখুৱাবলৈ পাহৰি গ'লোঁ। চেনি আৰু ক'লা নিমখ দিলে ইয়াতে এটা ধুনীয়া ফ্লেভাৰ আহিব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া ডাঙৰ এটা বাতি লৈছোঁ। প্ৰথমতে দিম আলুখিনি, পিছত কেপচিকামখিনি, পিছত দিম কঁঠালৰ গুটিখিনি। এতিয়া আমি এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি লৈ মছলাখিনি দিম। ইয়াতে দিম নিমখ সোৱাদ অনুসৰি, হালধি গুড়ি 1 চাহ চামুচ, জলকীয়াৰ গুড়ি 1 চাহ চামুচ আৰু জিৰা গুড়ি 1 চাহ চামুচ। 2 চাহ চামুচ স্পেচিয়েল মছলা দিম। এতিয়া স্পেচিয়েল মছলাখিনি দি মিক্স কৰি ল'ম। পিছত ইয়াতে দিম 1 টেবুল চামুচ কৰ্ণফ্লাৱাৰ আৰু 4টা কেঁচা জলকীয়া। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মিক্স কৰা হ'ল। এতিয়া গেছৰ ফ্লেমত এটা কেৰাহী দি দিছোঁ। ইয়াতে দিম 4 টেবুল চামুচ তেল। তেলখিনি গৰম হ'লে ইয়াতে দিম চপগুটি, মেথি গুটি আৰু কেইটামান জিৰা। এতিয়া মছলাখিনি ফুটিছে, ইয়াতে দিম কেপচিকাম, আলু, কঁঠালৰ গুটিৰ মিশ্ৰণখিনি। এনেকৈ 20 মিনিটমান ভাজি ল'ম। যেতিয়া আলুখিনি সিদ্ধ হয় তেতিয়া ধনিয়াৰ পাত দি এইখিনি নমাই ল'ম। এইখিনি ভাত আৰু ৰুটিৰ লগত গৰমে গৰমে পৰিৱেশন কৰক। ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব। আলু কেপচিকামৰ ৰেচিপিটো বনাব, খাই কেনেকুৱা লাগিছে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।